বিহু আগজাননী ফোনৰ খবৰ এটা লৈছোঁ। কি কৰি আছা? এই বিহু মানে হ'ব বুলি কালি গম পালোঁ। হিমন্ত দায়ো কপি এটা কৰিছিলে। তাৰপৰা ছাত্ৰ সন্থা লোৱাবোৰেও ক'লে বোলে তামুলী বিহু হ'ব। অকণমান উশাহটো আহিছে বাৰু। উশাহটো মানে কি হ'ল বিহু এটা গালে মানে নিজৰ অসমৰ কৃষ্টিটো ৰ'ব আৰু। তাৰপিছত আৰু এটা খবৰ ভাল পালোঁ মানে কি সুস্মিতাৰ মই মানে ভাল পাই আছিলোঁ, তোমালোকেতো জানাই। প্ৰথম বিহু আহিছেহে, আজি বিহু কাইলৈ গৈ বিহু বুজিছে নাই। পইচা পাতি নাই, তাই গোটেই মণিবে গোদং এতিয়া মাথা মানে চুলি থৰঙা হৈ আছে আৰু। বিহুৱে হয়নে বৰ বিহুৱে হয়নে ক'ব নোৱাৰোঁ তাৰমানে। খালি এটা কাম কৰিবি, যেন তেন হ'লেও গাহৰি মাংসকণ খাব লাগিব। আৰু এটা কথা মানে কি তহঁতৰ ভাইহঁত তহঁতক নিজৰ হিচাপে কওঁ, বিহু বৰ ভাল মতে নহ'ব, কিবা মানে নিয়ম বহুত কিবা মুখত এইখন কিবা ফটাকে নিচিনা বান্ধিবলৈ গৈছে। তাৰপিছত চেনি তেন জানে কি ক'ব ন, চেনি বাৰু আমি আগত খাওঁ, এতিয়া কিবা টেমাত ভৰাই চেটিয়াব লাগে হেনো। এইবোৰ বদলি হ'ব দেশকাল। সেইবোৰ কথা বাদ বাৰু, এটা কথা কওঁচোন, এই গৰু বিহু দিনাখন হুঁচৰি যোৱা, এই কৰোণাহঁতৰ ঘৰতে প্ৰথম বিহু যোৱা জুই, তাৰপৰা মেডিকেলত সোমাম। মেডিকেলত বিহু যোৱা দি চেনি টেণ্ডাহঁতৰ ঘৰত বিহুটো পট্টা দি এনেকৈ গুচি যাম। লকডাউনটো হ'লে লকডাউনটোৰ ঘৰত পট্টা দি গুচি যাম, গৈছে নাই। গুচি গৈ পেলানি এনেকৈ কণ্টেইনাৰ ৰুমত সোমাই আহি এনেকৈ মই কৈছোঁ এনেকৈ 2021 ঘৰত সোমাই আহিহে বিহু পটটো দিম। তাত আৰু সকলোৱে ডিমা আমোলা কৰিবি আৰু কৰি জয় আই অসম বুলি জয় আই অসম আধা বিহু আধা কৰোণা বুলি খালি শব্দ এটা ক'ব লাগিব আকৌ। তাৰপৰা ছোৱালীবিলাকে চবে হালধীয়া পিন্ধিবি, হালধীয়া কৰোণাই ভাল নাপায়। ল'ৰাবিলাকক ক'লা পেণ্ট পিন্ধিলে ভাল লাগে। আৰু এটা কাম কৰিবি, এই চাম এইটো যেনেকৈ আমি চেনি টেণ্ডা মানে কি লাগিলে চুলাইকে লৈ ল'বি বা ৰমকে হ'লেও কোৱাৰ্টাৰ এটা ভৰাই ল'বি, তাৰমানে তেতিয়া মানে কৰোণাজনী গালৈ নাহে। তাৰপৰা কিছুমান চেও বেলেগ হ'ব, ৰাগ ৰুধুন কিবা এনেকুৱা চেও কিছুমান মাৰিছে। তাৰপৰা পেপৰ লহৰ এইবিলাক কণ্ঠচন্ত্ৰবোৰ বেলেগ হ'ব। ষ্টেজত কিবা জঁপিয়াই উঠিব লাগিব, তাৰমানে কৰোণা কৰি ৰাখিবলৈ গম নাপাবিতো। সেইকাৰণে কৈছোঁ 2002 চনটো 20 চনটোতো গ'লে 21টো আমি ভালকৈ ৰাখি পেলানি সকলো নিয়ম আৰু খালি প্ৰেমত কোনো ছাইডকৈ পৰিব নোৱাৰিবি। কিবা CC কেমেৰা থাকিব এইবাৰ বিহুত, সেইকাৰণে মই তহঁতক সতৰ্ক কৰি দিছোঁ। মিলামিলিকৈ থাকিবি আৰু সকলোৱে ডাঙৰ সৰুক মানিবি, নামঘৰত চাকি এগছ লগাবি আৰু গিয়েক ঘৈণীয়েকে তৰ্ক বিতৰ্ক নকৰিবি, সেইবোৰ এইবাৰ গভৰ্ণমেণ্টত ধৰিব। আৰু তাকে প্ৰেমত পৰা কিছুমান নিয়ম আছে, খালি খুলখালি কেতিয়াও পইচা জেপটা চাবিল নকৰিবি দেই। মোক কিন্তু মাৰবীয়া দেখুৱালে আকৌ। তাৰমানে মই সুস্মিতাক বিকি দিবলৈ লৈছিলোঁ যোৰহাটত, কোনো কথা নাই। মোৰ খুলখালি এবাৰ গোটেই মোৰ হাত উদং কৰি দিলে। এতিয়া মই ছমাহ মানলৈ মই একোৱে কৰিব নোৱাৰিম তাৰমানে। খাই পেলালে মোক ক'লে তেজ। বিশাল নিলোঁ, আধায়ে খাই পেলালে পইচা। অ'কে।